গাড়ী মটৰ অহা যোৱাটো এলাও কৰিব নালাগে, বন্ধ কৰিব লাগে, কাৰণ বহুত এক্সিডেণ্ট এতিয়া বাঢ়ি গৈ আছে। আৰু সেই হিচাপে সেইটো এটা ইছ্যু আহিল, য'ত আমাৰ মেজৰ ৰাস্তা, এই মেজৰ ৰাস্তাটো আজি যদি সেইটোৰ নামত বন্ধ কৰি দিয়ে, মানুহখিনি অহা যোৱা কৰিবলৈ কলেজত যোৱা, টংলা টাউনত যোৱা বা য'তে ত'তে ওলাই যোৱাটো মুস্কিল হয়। আৰু সেইটো পানীৰ পৰাই সেই ৰাস্তাটো আৰম্ভ হৈ আহিছে, চব সেইটোৱে ব্যৱহাৰ কৰে, মানে ইয়াৰ মাজৰ যিবিলাক মানুহ আছে। গতিকে এইটোৰ কাৰণে মই আজি DRMক ৰঙিয়াৰ পৰা মানে অনুৰোধ কৰি আনিছোঁ আৰু DC সাহেবকো যে ইয়াৰ সমস্যাতে আমি ইয়াতে বুজ লৈ ফালে মানুহৰ দৈনন্দিন যাত্ৰাত যাতে অসুবিধা নহয়, আমি ইয়াৰ ৰেল গেট কৰিব পাৰোঁ আৰু নহ'লে অভাৰব্ৰিজ আমি কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আমি চবে দায়িত্ব ল'ব লাগিব। আৰু সেই হিচাপে আজি আমাৰ DRM সাহেব আহিল, চব আহিল, বিষয়টো চব গুৰুত্বপূৰ্ণ। ৰাইজেও আগৰ পৰাই ইয়াত ৰেল গেট বিচাৰিছে ছিকিউৰিটিৰ কাৰণে, আৰু ডিপাৰ্টমেণ্টটো আজি সেইটো গুৰুত্ব দিছে যাতে এক্সিডেণ্টটো নহয়। আৰু দুইফালে আমাৰ আধা কিলোমিটাৰ ৰেডিয়াছত 2টা গেট আছে। গতিকে 3টা গেট কৰিবলৈ যাওঁতে ৰেলৰ কাৰণেও এতিয়া অসুবিধা হৈ আছে। গতিকে সেইটোৰ কাৰণে আমি কি মেকানিজম ওলাব পাৰে? এটাটো হ'ল ৰেলৰ নিয়ম নীতিৰ কথা আছে যে প্ৰত্যেক আধা ঘণ্টাৰ পিছত ইমান গেট হ'ব নোৱাৰে। গতিকে আনফালেদি আজি ৰাইজৰ যিটো ইয়াৰ ইস্যু সেইটো বহুত ডাঙৰ। সেইকাৰণে এতিয়া আমি বিশেষ আজি সিদ্ধান্ত ল'লো যে সেই বিষয়ে যিহেতু DRMৰ হাতত সিদ্ধান্ত ল'ব পৰা ক্ষমতাটো নাই এই বিষয়লৈকে, গতিকে সেইটো ওপৰলৈ ৰিপৰ্ট পঠাই দি দিব আৰু মই নিজে মন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ফালে এটা বিশেষ মানে ইয়াত অনুমোদনৰ কাৰণে আমি ব্যৱস্থা ল'ব বিচাৰিছোঁ। আজি DC ডাঙৰীয়াও ৰিপৰ্ট দিব, DRMৰ ৰিপৰ্ট দিব, আৰু মই নিজে এই গোটেই ৰিপৰ্টবিলাকক লৈ ফালে মন্ত্ৰী ডাঙৰীয়াক হাই লেভেলত ডিচিশ্যন লোৱাৰ কাৰণে অনুৰোধ কৰিম। আৰু মোৰ এটা বিশ্বাস নিশ্চয় ৰাইজৰ এই মানে যিটো মানে সমস্যা আৰু যিটো আশা সেয়া পূৰণ হৈ যাব। है टंगला स्टेशन पर आज हम आए थे, सर के साथ इंस्पेक्शन किया और मीटिंग करी, और सब यहाँ पर सभी स्थानीय जो जनता है वो भी सब, और इस समस्या के समाधान के लिए हम लोग अपनी तरफ से जो बन पड़ेगा, और जैसे कि आज चर्चा हुई कि तो ये तो आप लोग समझते हैं कि मतलब साथ मिलके रेलवे और पब्लिक कोई अलग तो नहीं है, हम साथ मिलके इसको समस्या का समाधान कर पाएंगे। मैं प्रार्थना करता हूँ ऐसा, और करेंगे हम। ठीक है।